লোভিয়াক পরে সংসারক নাহি মন্দ জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড এনেকুৱা লোভিয়া স্বামীক যদি মই স্বামীকৰণ কৰোঁ অনাগত দিনত জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে মূৰৰ সদায় কাজিয়া কৰিম কেঞ্চেল কৰি দিছে দেই বেছি লোভবিলাক আমাৰ স্বামী বেছি লোভিয়া স্বামীক ভাত দিয়ে ভাল নাপায় আপোনালোকৰ কাৰোবাৰ বেছি হৈ আছে যে আজিৰ পৰা কমাবলৈ যত্ন কৰিব হে নাই পৰশুৰামৰ ওচৰত গৈ পেলাই কৈছে আচন্ত পৰশুৰাম হুন্ত ধৰ্মমতী একোৱে প্ৰাণিত কানো নাহি মিত্ৰৱতী এওঁ এজন ধাৰ্মিক মানুহ বুলি মই জানো কিন্তু কাৰো প্ৰতি মৰম নাই আকবৰী কোনে ভাল বোলাইবে ক বাপে অকাৰ্যত নষ্ট কৰিবে মানে ইহাক বৰিলে মূৰৰ নৰৈব অৱস্থা নিৰ্দয় পুৰুষে নুবুজয় দুখ বেঠা এনেকুৱা মৰম নাইকিয়া স্বামীক যদি মই স্বামীকৰণ কৰোঁ ভৱিষ্যতে ভাত দিয়াৰ দুখ কষ্ট কথা এওঁ উপলব্ধি কৰিব নোৱাৰিব গতিকে কেঞ্চেল কৰিছে দেই আপোনালোকৰ ভাৰ্যাৰ প্ৰতি মৰম থকা স্বামীকহে ভাৰ্যাই ভাল পায় কাৰোবাৰ মৰম কমি আছে যদি আজিৰ পৰা অলপ বঢ়াব আৰু দেই ভাগৱত শুনি আমি সংস্কাৰ হ'ব লাগিব নহ'লে আমাৰ জীৱনৰ সাৰ্থকতাটো নহ'ব গতিকে এনেধৰণে দুৰ্বাসাৰ ওচৰত গৈ কৈছে আচন্ত দুৰ্বাসা ঋষি তপৰ ভাণ্ডাৰ সদায় নুগুচে প্ৰাণ ক্ষুদ্ধ অহংকাৰ আকবৰী কোনে ভাল বোলাইবেক বাপে অকাৰ্যত নষ্ট কৰিবেক চন্দ ভাবে এনেকুৱা খঙাল মানুহক যদি মই স্বামীকৰণ কৰোঁ খঙৰ ভমকত কেতিয়াবা অকাৰ্যতে হাত দি ভস্ম কৰিব স্বামীবিলাক বেছি খঙাল হ'ব নালাগে দেই খংবোৰ অলপ দমাবলৈ চেষ্টা কৰিব লাগে কিতাপ পঢ়া দি অধ্যয়ন কৰক ভাগৱতখন এবাৰ লুটিয়াই দিয়ক জীৱ গতি পাই যাব বছ পৰীক্ষিতে যদি গতি পাইছে আমি নাপাম কিয় কিন্তু আঁচনি ল'ব লাগিব ভয় নকৰিব শাস্ত্ৰ ভাগত পঢ়িবলৈ ভয় নকৰিব ভয় মানে মায়া মায়া মানে অজ্ঞান অজ্ঞান মানে দুখ দুৰ্গতি আপুনি যদি শাস্ত্ৰ ভাগত পঢ়িবলৈ ভয় কৰে আপুনি দুখ দুৰ্গতি ফালে গৈ থাকিব আপুনি অধ্যয়ন কৰক অধ্যয়নত বাধা নাই নীতি নিয়ম কেৱল আনুষ্ঠানিকতাতহে প্ৰযোজ্য অধ্যয়নৰ কাৰণে নহয় আমাক অধ্যয়ন সকলোৱে কৰিব পাৰে বুলি কৈছে দেই মানে হৰিনাম কীৰ্তনত নাহিকে নিয়ম একো এতেকেহে ধৰ্ম মাজে সাৰ মহাপুৰুষে এনেকুৱা ধৰ্ম দিছে যিটো সাৰ্বজনীন সনাতন চবেই যিটো পালন কৰিব পাৰে সেই ধৰ্ম দিছে আপোনালোকে উঠি অহা যুৱক যুৱতীবিলাকে অহাকালিৰ পৰা আৰম্ভ কৰি দিয়ক ভাগৱত এখন কিনি আনক কীৰ্তন ঘোষা গীতা এখন আনক এবাৰ লুটিয়াই দিয়ক আপোনাৰ জীৱ গতি পাই যাব বছ আনে গতি দিব নোৱাৰে মাক বাপেকে গোটেই জীয়েকক গতি দিব নোৱাৰে ভক্তিয়েহে দিব এইবোৰ নিমিত্ত মায়া মায়াৰ সম্পৰ্ক দেহৰ সম্পৰ্ক আত্মাৰ নহয় গতিকে আত্মা সৰ্বজনীন সনাতন গতিকে আপোনালোকে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব এতিয়া তাৰপিছত কৈছে পাছে প্ৰভু ভকত বৎসল ভগৱন্ত এতিয়া ভকত ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে ভকত হ'ব লাগিব ভকত হ'লে প্ৰথম আখৰ ঈশ্বৰক ভজিব লাগিব ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ত দেখোন আমাৰ ক আখৰতে কৈছে আত্মা দৃষ্টিত আমি সকলো সমান দেহৰ কিন্তু বৈষম্য আছে মতা আছে মাইকী আছে বগা আছে কোলা আছে ওখ আছে চাপৰ আছে শকত আছে ক্ষীণ আছে আপোন আছে পৰ আছে চুট আছে বড় আছে এইবোৰ দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব দেহ ধৰ্ম ল'লে আপুনি সংসাৰ চক্ৰত ঘূৰি থাকিব কাৰণ দেহটো অনিত্য অস্থাচৰ ই আজি আছে কালিলৈ নাই আপুনি মায়া ধৰ্ম লৈ ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিব মায়া মানে অজ্ঞানতা আপুনি অজ্ঞানতাক প্ৰশ্ৰয় দিলে ঈশ্বৰে কেতিয়াও আপোনাক তুলি নল'ব গতিকে আপোনাক আকৌ ধাক্কা মাৰি কৰিব যোৱা সাধুৰ সংগত ভাগৱত শুনি মায়া দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব যিখন ঘৰৰ শাহুৱেকে ভাগৱত শুনি ক আখৰৰ তত্ত্ব বুজি বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব যিখন ঘৰৰ বোৱাৰীয়েকে শাস্ত্ৰ ভাগৱত শুনি ক আখৰৰ তত্ত্ব বুজি শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব সেইখন ঘৰত শাহু বোৱাৰীৰ মাজত কোনোদিন মনোমালিন্য হ'ব নোৱাৰে এতিয়া আমাৰ বহুত শাহুৱেকে বোৱাৰীয়েকক দেহ দৃষ্টিত ভাবে এওঁতো মোৰ ছোৱালী নহয় নহয় এওঁ আমুকৰ জীয়েক বুলি ভাবে তাৰমানে দেহ ধৰ্ম বহুত বোৱাৰীয়েকে শাহুৱেকক নিজৰ মাতৃ বুলি নাভাবে এওঁ আমুকৰহে মাতৃ মোৰতো নহয় তেওঁ দেহ ধৰ্ম লৈ আছে দেহ ধৰ্ম যিদিনালৈকে আপোনালোকক লৈ থাকিব সেইদিনালৈকে আপোনালোকে সংসাৰ চক্ৰত ঘূৰি থাকিব লাগিব আৰু শাহু বোৱাৰী কাজিয়াৰ পৰা মুক্ত হ'ব নোৱাৰিব মনত ৰাখিব কথা আত্মা ধৰ্ম ল'বই লাগিব আমাৰ শংকৰদেৱে আত্মা ধৰ্ম দি থৈ গৈছে দেহ ধৰ্ম এৰিব লাগিব গতিকে ক আখৰ তত্ত্ব বুজি সকলোকে একাত্মা বুদ্ধি যিদিনাখন হ'ব আপুনি জীৱন্ত মুক্ত বিষ্ণুময় দেখে যিটো সমস্ত জগত জীৱন্ততে মুক্ত সিটো চিৰকালত আপুনি যেতিয়া সকলোকে একে আত্মা বুলি ভাব কাক বেয়া কাক দুখ দিব কাক আঘাত দিব কাক অন্যায় কৰিব কাক ঠগিব চবতে মই আছো চবতে ভগৱন্ত আছে এই তত্ত্ব আমাক ভাগৱত দিছে তহঁতে তৰণৰ উপায়ী শৰণ হৃদয় মধ্য দেখে কৃষ্ণৰ চৰণ আমাৰ প্ৰত্যেকৰ হৃদয়তে আছে ভগৱন্ত
কিন্তু বাট দুটা দিছে, এটা বাওঁ এটা সোঁ, এটা আগম এটা নিগম, এটা প্ৰকৃতি এটা নিৰীতি, এটা সকাম এটা নিষ্কাম, এটা সগুণ এটা নিগম। আপুনি কোন বাটেদি যাব লাগিব? দেখাৰ লগে লগে তেওঁ একেবাৰে সচকিত হয়, আহা আহা দেৱমূৰ্তি। পাদ্য অৰ্ঘ আচমনি কৰি বহুৱাই উদ্দেশ্য ব্যাখ্যা সুধিলে। পাদ্য অৰ্ঘ দুটা শব্দ, আজি আপোনালোকৰ এইটো পৰিস্ফুট হৈছে। পাদ্য মানে ভৰি ধোৱা পানী, অৰ্ঘ মানে মুখ ধোৱা পানী। আমি ভকতক ভৰি ধোৱা পানীয়ে মুখ ধুবলৈ নিদিব, এইটো বেদৰ পৰিপন্থী। মুখ ধোৱা পানীৰ পাত্ৰ এটা বেলেগকৈ ৰাখিব, গতিকে ভৰি ধোৱা পানীয়ে মুখ ধুব দিব নালাগে, এইটো বেদৰ মতে। এইবিলাক আমি সংস্কাৰ হ'ব লাগিব। তাৰপিছত উদ্দেশ্য ব্যাখ্যা সোধোতে ব্যাসক নাৰদে ক'লে, মই উদ্দেশ্য কোৱাৰ আগতে তুমি কোৱা, তোমাক ভগৱন্তই বিদগ্ধ পণ্ডিত, বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালৈকে এই যুগৰ এজন মানে পণ্ডিত হিচাপে তোমাক চেলে। আপোনালোকৰ শালমৰীয়া গাঁৱতো কাৰোবাক জ্ঞানী বা বিদ্যাৱন্ত বা আটাইতকৈ বুদ্ধিমন্ত মানুহ পঠাই দিছে। আপুনি বুদ্ধিমন্ত জ্ঞানী হৈ পেলাই যদি বিদ্যাৱন্ত হৈ আনক যদি ভুল পথে পৰিচালিত কৰে, আপুনি বাচি যাব পাৰিব নেকি? নোৱাৰিব। মনত ৰাখিব কথা। আপোনালোকে ঈশ্বৰ প্ৰদত্ত জ্ঞানটো কেতিয়াও বেয়া কামত ব্যৱহাৰ নকৰিব, কনষ্ট্ৰাকটিভ সদায় গঠনমুখী কামত ব্যৱহাৰ কৰিব, তেতিয়া ঈশ্বৰে আপোনাক দি থাকিব। যদাতি স্বপ্ৰাপ্নোতি, মনত ৰাখিব কথাটো। গতিকে ব্যাসে বিপথে পৰিচালিত, নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মণ্ডক কৰ্ম আৰু ইহাৰৰ সমান। আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। তুমি মানুহক হিংসা ধৰ্ম শিকাই দিলা, বেদৰ তত্ত্ব মৰ্মই বুজি নাপালা। তুমি 4 বেদ 14 শাস্ত্ৰ উত্তৰ পৰা নচনা কৰিলা সঁচা, বেদৰ তত্ত্বই বুজি নাপালা। বেদে কি কৈছিল? যত দেখা ভূত প্ৰাণী সবা হাকে বিষ্ণুমানী, হিংসা এৰি কৰা উপকাৰ। মই চবতে আছো দেই, কুকুৰৰ চিগাৰ লৈ গদৰ ধৰো, দেহটোহে কুকুৰ মেকুৰী, আত্মা নহয়। পাৰিলে উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। তুমি হিংসা ধৰ্ম শিকাই দিলা। মানুহবিলাক কি স্বভাৱে লম্পট বিষয়ক অনুৰাগ, স্বৰ্গ পাইতো বুলি ৰংগে কাটে সংসাৰ। মানুহবিলাক স্বভাৱতে লম্পট, ভোগবাদী, বস্তুবাদী। হাঁহ আৰু ছাগলী বলি দিলে স্বৰ্গসুখ পাই বুলি ক'লে, চব জপিয়াই পৰিল। সিজিল তোমাৰ ঋষি পৰম অন্যায়, নাহি দুষ্ট চিত্ৰটো তুমি যে সমাজখনক বিপদে পৰিচালিত কৰিলে, তোমাৰ পাপ হ'ল। আৰু সেইকাৰণে তুমি অসুস্থতাত ভুগিব লগা হ'ল। যে ব্যাসৰ দৰে বিদগ্ধ পণ্ডিতে যদি সমাজক ভুল পথে পৰিচালনা কৰাৰ কাৰণে জীৱনটোতে শাস্তি পাব লগা হয়, আপুনি মই বাচি যাব পাৰিম নেকি? এই কথা আমি উপলব্ধি কৰিব লাগিব। তেতিয়া তেওঁ লগে লগে নাৰদৰ কথা শুনি কি বুলি ক'লে, মূল উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। এতিয়া উপায় এইটোৱে আছে, তুমি ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰি এই 17খন পুৰাণত যি ভুল পথ দিলা, তুমি ভাগৱত পুৰাণৰ দ্বাৰা, সূৰ্য পুৰাণৰ দ্বাৰা তাক নৎসাত কৰি দিয়া। তোমাৰ হাতেৰে ৰোৱা পুলি তুমি নিজৰ হাতেৰে উভালি দিয়া। আনে উভালিবলৈ গ'লে সমালোচনা কৰিব। যদি জ্ঞানী গণে তাকো কৰে নিবাৰণ, আৰু তাৰ বচন নমানে একোজন। যদি তোমাৰ ভুল হৈছে বুলি যদি কোনোবাই ক'বলৈ যায়, মানে নামানে বোলে উপালম্ভ কৰি বচন খণ্ডিত, ব্যাসতো অধিক বোলে এহেন্তে পণ্ডিত। এওঁকো ব্যাসতকৈ পণ্ডিত আহিল বুলি সমালোচনা কৰিব। গতিকে তুমি এতিয়া ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰা, নহ'লে আৰু তোমাৰ এই অসুস্থতাৰ পৰা তুমি মুক্ত হ'ব নোৱাৰিবা। হেন শুনি ব্যাসে কৰিলনিত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। লগে লগে হৃদয়ত দেখা পালে। কেনেকৈ দেখিলে? বাম পাশে মায়া দক্ষিণত ভক্তি মাও, দেখি ব্যাস দেখিল ৰোমাঞ্চ হইল। আমাৰ প্ৰত্যেকৰ হৃদয়তে ভগৱন্ত আছে, কিন্তু দুটা, এটা পাওঁ এটা শুন। মায়ে বান্ধন্ত ভক্তি মাও মেলাৱন্ত, দুহানটো মধ্যত আছা ভগৱন্ত। এতিয়া আমাৰ এই তত্ত্ব নজনাৰ কাৰণে আমাৰ সমাজত এতিয়া ব্যাসৰ 17খন পুৰাণৰ মতে চলা মানুহ 70%, শতকৰা 70জন মানুহ এতিয়া সমাজত ব্যাসৰ 17খন পুৰাণৰ মতে চলি আছে। গতিকে 17খন পুৰাণৰ মতে চলি থাকিলে আপুনি চক্ৰত ঘূৰি থাকিব লাগিব। গতিকে 17খন পুৰাণক ভাগৱত পুৰাণে নৎসাত কৰি দিছে যে আমি প্ৰাণী হিংসা কৰি, হিংসা ধৰ্ম কৰি কেতিয়াও ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰো। কৰৈ নানা হিংসা ধৰ্ম, নানা দেৱ পূজৈ, পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজে। আপুনি হিংসা ধৰ্ম কৰি ধৰ্ম আচৰণ কৰিব পাৰিব, কিন্তু আপুনি এই নৰকত কৰি থাকিব, ঘূৰি থাকিব লাগিব। গুৰুজনে কৈছে, মই এনেকুৱা এটা ধৰ্ম দিছো, যিটো ধৰ্ম আচৰণ কৰিলে তোমালোকে 7টা ষ্টেপ পাৰ হৈ মোৰ ওচৰলৈ আহিব পাৰিব, ভগৱন্তৰ ওচৰলৈ যাব। ভাগৱত শুনাৰ লগে লগে প্ৰথমে দহিব পাতে কচয়, কৰাইবে মহাপুণ্য অদ্ভুতয়, মিলাইবে বিষয়ক বীৰগতি, কৃষ্ণক পুৱাইবে প্ৰেম ভগতি, উপজাইবে আতি বৈষ্ণৱ জ্ঞান। কিহত কিহত নাই? আহাৰ, নিদ্ৰা, ভয়, মৈথুনৈশ্য, সামান্যম এতৎ কচুৰ্ভি নৰানাম।
এই চাৰিটা আপোনাৰো আছে, গৰু ছাগলীও আছে। আমিও আহাৰ খাওঁ, গৰু ছাগলীও খায়। আমিও জিৰণি লওঁ, গৰু ছাগলীও জিৰণি লয়। আমিও সন্তান জন্ম দিওঁ, তেওঁলোকেও দিয়ে। আমিও মৰিবলৈ ভয় কৰোঁ, তেওঁলোকো ভয় কৰে। চাৰিটা বিষয়ত ইতৰ প্ৰাণীৰ লগত আমাৰ পাৰ্থক্য নাই। আমাৰ পাৰ্থক্যটো ক'ত আছে? ধৰ্মহি তেইছাম অধিক বিশেষ। মানুহৰ জন্ম পাই ধৰ্ম আচৰণ কৰিব লাগিব, ঈশ্বৰৰ কথা শুনিব লাগিব। যদি ঈশ্বৰৰ কথা নুশুনে, ধৰ্মে নহীনা পশুৰভি সমানা। সি দেখাতহে মানুহ, তাৰ স্বভাৱটো পশুৰ লগত একেই। গতিকে আমি কেনেধৰণে আগবাঢ়ি যাব লাগিব এই কথা আমাক কৈ আছে। তাৰপিছত কি ক'লে যে পাছে প্ৰভু ভকত বৎসল ভগৱন্ত ভকত ব্ৰহ্মাক অতি চিন্তা দেখিলন্ত ক্ৰীড়া কৰি বাক প্ৰতি জগতৰ প্ৰতি লীলা কৰি ধৰিলন্ত শুকৰ আকৃতি। যে নাম তেওঁ চিন্তিত হৈ থকা অৱস্থাতে মানে ক্ৰিয়া কৰিবৰ কাৰণে তেওঁ লগে লগে কি হৈছে? গাহৰি জন্ম ধৰিলে। ভগৱন্তই লীলা কৰি কি কৰিলে? অংগুষ্ঠ প্ৰমাণক অতি সূক্ষ্ম কৰি খাই বিধাতাৰ নাসাৰন্ধে বাজ ভৈলা যায়। গতিকে তেওঁ অংগুষ্ঠ প্ৰমাণ হৈ পেলাই ব্ৰহ্মাৰ নাকৰ বিধাই তেওঁ বাজ হ'ল। বাজ ভূঞা লীলাই আকাশে ৰহিলন্ত বৰাহ সৱাল দেখি ব্ৰহ্মা দৰিলন্ত। যে বৰাহ ৰূপী এটা পুত্ৰ দেখি পেলাই ব্ৰহ্মা নিজেই সচকিত হৈছে, আচৰিত প্ৰকাশ হৈছে। ক্ষণেকে বাঢ়িল দেহা মত্ত জগত লয় দেখিয়া ব্ৰহ্মাৰ মনে মিলিল বিস্ময়। তেওঁ চাই থাকোঁতেই হাতীৰ দৰে ডাঙৰ হৈ গ'ল। অংগুষ্ঠ প্ৰাণ বৰাৰূপী ভগৱন্ত হাতীৰ দৰে ডাঙৰ হৈ পৰিল। মনীষী প্ৰমুখে আনো যত ঋষি ছয় তেসমূহ সহিতে বিধি বিতৰ্ক কৰে। গতিকে ঋষি সমস্তৰ মাজত এই বিষয়ে আলোচনা কৰিছে। ইটো কিবা গোট দেখি উপপুত্ৰগণ মূৰ নাশা হন্তে বাজ ভৈলা এটিখন। এই ঋষি সমস্ত কৈছে, হেৰা পুত্ৰসকল, তোমালোকে চোৱাচোন, এইটো মোৰ নাকৰ ৰন্ধে দিয়ে পাৰ হৈছে এই সন্তানটো। গতিকে প্ৰথমে দেখিলোঁ ইটো অংগুষ্ঠ প্ৰমাণ ক্ষণেকতে ভৈলা গন্ধ শিলাৰ সমান। যে প্ৰথমতে আঙুলিৰ সমান আছিলে, এতিয়া এটা শিলৰ দৰে ডাঙৰ এটা প্ৰকাণ্ড ডাঙৰ অৱস্থা হৈছে। আবে কিনো চিত্ৰ ইটো কপট শুকৰ পৰম আশ্চৰ্য ৰূপ দিব্য কলেবৰ। ই কেনেকৈ কপট ৰূপত এনেকুৱা এটা আকৃতি হৈছে, ই এটা আশ্চৰ্যজনক কথা। কিবা মোক খেদ দিয়া প্ৰভু ভগৱন্ত নিজৰ ৰূপত ঢাকি এহি ৰূপে প্ৰৱৰ্তন্ত। যে মোক তেওঁ আশ্চৰ্য প্ৰকাশ কৰিবৰ কাৰণেই তেওঁ এনে এটা ৰূপৰ ধাৰণ কৰিছে। এহি মতে পুত্ৰগণ সমেত সৃষ্টিকৰ বহি আছে বিমৰিত কৰি বহুতৰ। বহুত চিন্তা কৰি তেওঁ চিন্তাবিদ হৈ বহি আছে। পাছে ভগৱন্ত যজ্ঞ পুৰুষ ঈশ্বৰ ব্ৰহ্মাদিৰ হৰিক সাধিয়া মনোহৰ। তাৰপিছত ভগৱন্তই বাপেকক আনন্দ দিবৰ কাৰণে কৰিলা প্ৰকাশ দিব্য ৰূপ মহেশ্বৰ। এটা সুন্দৰ ৰূপ তেওঁ ধাৰণ কৰিলে। মেৰুৰ সদৃশ স্থূল ধৈল কলেবৰ। পৰ্বতৰ আকাৰ হৈ পৰিল বৰাৰূপী ভগৱন্ত।